কি হল ভেকুলী বিয়া দেই আজি ভেকুলী বিয়া সোমাই আহিছো দেই ভেকুলী বিয়ালৈ আমাক কাই কৰে আজি পানটো ক'লে দুটা ভাজি মাৰি দিম খতম হৈ যাব আমাৰ কাৰিকৰটো খালি বিহাৰী কাৰিকৰ ক'ত আপোনাৰ ঘৰ চামছে এইয়া খাংগাই কাৰিকৰ এইটো নিমখ মাংস এইখিনি জলকীয়া ভাজি এইখিনি গাহৰি Saya boleh tak? Oke, ada kisah lagi. Ya pani, ya pani. Itu ama ngau tinikan kalau aman do itu. এইটো চবতছে ভাল বস্তু দেই গাইছ এইটো দিয়া যাব জলকীয়া চব্জিত মাংস দেখা থৈ দিছো ভাত বনি আছে বৰ্তমান পানী তুলিবলৈ ৰাস্তা কৰিছে আৰু ৰাস্তা কাঢ়ি পানী তুলিলে যাব পানী তুলি আহিব এই আমার ফেসবুক আর এরে কইলি বলি কি আনিছেন সুপাসি আমার সেলিব্রিটি মানুষ আছে সৈনিকা কাশ্যপ ও পানি পাই পুহিলে পানি রে
হালধিটো লগাব লাগিব ইফালে যাম তামোল পাণ अरे कहना क्या चाहते हो 2000 years later গৈছে ভেকুলী গা ধুৱাই থোৱা হৈছে মাহ হালধি সনা হৈছে আপোনালোকে দেখিছে আৰু জেগাই জেগাই সকলো জেগাতে ভইচটো দিব পৰা নাই আপোনালোকে বেয়া নাপাব কাৰণ মানে ডাইৰেক্ট ৰিয়েলটো মই আপোনালোকক দেখা বিচাৰিছোঁ যে কেনেকৈ ভেকুলী বিয়া কিমান ফূৰ্তি ফাৰ্তা হৈছিল সেইটো কাৰণে মই ক'তো মানে ভইচ ভৰাই দিয়া নাই ডাইৰেক্ট আপোনালোকক যিটো ক্লিপ ভিডিঅ' কৰি আনিছোঁ সেই ক্লিপটোকে ভৰাই দিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু অলপ আছে ক্লিপ অলপ চাই লওক আৰু সিমানেই আৰু এই আছোঁ কেনেকৈ ভেকুলী এটাৰ ওপৰত তেল সানি দিয়া হৈছে এয়াই হৈছে অসমীয়া জাতিৰ পৰম্পৰা ভেকুলী বিয়া যে আগৰ দিনৰ পৰা পাতি আহিছে বৰ্তমানো পাতি থাকে বিশ্বাস কৰা হয় যে ভেকুলী বিয়া পতাৰ লগে লগে খৰাং দিনতো বাৰিষা আহিবলৈ আৰম্ভ হয় নহয় নাজানো তথাপিও আপোনালোকে ভিডিঅ'টো চাওক কেনেকুৱা লাগিছে এয়া ভেকুলী গা পা ধুৱাই হ'ল গা পাই ধোৱা হোৱাৰ পিছত এতিয়া সজাবলৈ নিব লাগিব সজাবলৈ নি আৰু কি আৰু দৰাই কইনাক লৈ গুচি যাবগৈ আৰু মানে আপোনালোকক লাষ্টৰ পৰা নিব পৰা নাই সেইখন বেয়া নাপাব আপোনালোকে এয়া দেখিছে ন আমাৰ মন খুৰী দেই মন খুৰী কইনাৰ বাবে বিচনা আছে ডাইনিং আছে চুপাৰ ছেট আছে পুৰা এক লাখ কাট এখন ডিভান কি পাচ্ছি আজি কইনা মাকে কি কব কইনা মাক দেই রামে দি পঠাইছে দৰাটো জলদি যে মাৰি পেলাই না আগৰবাৰ আপোনাৰ ছোৱালীজনী ঘূৰি আহিলে বোলে
সেইফালে আকৌ খুব কান্দিছে এগৰাকীও কান্দিছে মই কইনা জেঠাই কান্দিম এতিয়া দেই কইনা মাকে এয়া কইনা মা খালি ৰে নহলে তই পালে কুকুৰ बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ কিন্তু